আমি আৰম্ভ কৰিছিলো অৰুণোদয় আঁচনি। এই অৰুণোদয় আঁচনিৰ জৰিয়তে আমি 830 টকা এটা ফেমিলিলৈকে আমি দিয়াৰ বাবে আৰম্ভ কৰিছিলো। চাওঁতে এই অৰুণোদয়ক আমি 1250 টকালৈকে মাহত লৈ যাব পাৰিলো আৰু অহা মাহৰ পৰা অসমত আৰু 9 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি নতুনকৈ দিয়াৰ কাম আৰম্ভ কৰিম। দক্ষিণ কামৰূপৰো বহুত দুখীয়া পৰিয়াল উপকৃত হ'ব। চাওঁতে অৰুণোদয় আঁচনি প্ৰত্যেক বছৰতে সি আগতকৈ ডাঙৰ হৈ গৈ থাকিব। আমাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিলে যে আমাৰ ৰেচন কাৰ্ড নোপোৱা অসমত দুখীয়া মানুহ বহুত আছে। এইবাৰ আমি জানুৱাৰী মাহৰ পৰা অসমত নতুনকৈ 52 লাখ লোকক নতুনকৈ আমি বিনামূলীয়া চাউলৰ ৰেচন কাৰ্ড দিয়া কাম আৰম্ভ কৰিম।